হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা 11মান বাজিছে আৰু মই ৰেডি হৈ আছোঁ, কিয়নো আজি ডিপাৰ্টমেণ্ট ফেয়াৰৱেল আছে সেইবাবে। আৰু আজি মই ফাৰ্ষ্ট টাইম নিজে চাদৰ মেখেলা পিন্ধিছোঁ, গতিকে কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেণ্ট এটা কৰি। তাৰপিছত এয়া মই ওলাই মেলি ৰেডি হৈ ল'লোঁ আৰু প্ৰগ্ৰেম ষ্টাৰ্ট হোৱাতে অকণমান দেৰি হৈছিলে যিহেতু বৰষুণ দি আছিলে। তাৰপাছত এয়া মই ডিপাৰ্টমেণ্ট আহি পালোঁ আৰু আহি পাই এয়া দেখিলোঁ যে ষ্টাৰ্ট হোৱাই নাই। তাৰপিছত এনেদৰে লগৰখিনিৰ লগত অকণমান সময় বহিলোঁ আৰু তাৰপাছত এয়া জুনিয়ৰসকলে আমাক বেজটো পিন্ধাই দিলে। তাৰপাছতে এয়া বাসকলে এয়া নৃত্য পৰিৱেশন কৰিলে আৰু এনেদৰে আমি উপভোগ কৰি আছোঁ। আৰু মাজতে কিছু প্ৰগ্ৰেম আছিলে, সেইবোৰ কৰা নহ'ল বাৰু, সেইবাবে এইখিনিকে আপোনালোকক দেখুৱাই দিলোঁ। তাৰপাছত এইটো আমাক গিফ্টবোৰ দিলে আৰু ইয়াতে আমাৰ ডিপাৰ্টমেণ্টটো লিখি দিয়া আছে, এইটো স্মৃতি হিচাপে ৰৈ যাব। তাৰপাছত এয়া কেণ্টিনলৈ বুলি আহিলোঁ খাবলৈ, কিয়নো আমাৰ বাবে খোৱাৰ লোৱাৰ ব্যৱস্থাখিনি কেণ্টিনতে কৰা হৈছিলে। সেইবাবে এয়া কেণ্টিনত আহি নিৰামিষ ভাত খাই ল'লোঁ আৰু ওলাই আহি দেখিলোঁ বাহিৰত ফটো ছেশ্যন চলি আছে। তাৰপাছত এয়া মোৰ দুকপিমান ফটো উঠি ল'লোঁ আৰু এনেদৰে আজি ডিপাৰ্টমেণ্টত পুনৰ উভতি আহিলোঁ। আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। থেংক ইউ এভৰিৱান।